Hello viewers, today it's 2:15 AM আৰু আজি আমি এটা টুৰত ওলাইছো। টুৰটো হৈছে নাৰায়ণপুৰৰ পৰা বগীবিল হৈ আমি যাম ঢলা-শদিয়া, দুলীয়াজান, ডিব্ৰুগড় এনেকৈ গোটেইখিনি ঘূৰিমগৈ আৰু কাইলৈ পৰহিলৈকে আমি ঘূৰিয়ে থাকিম। গতিকে আজি প্ৰথমটো ব্লগ মোৰ আছাম অটো এক্সপ্ল'ৰাৰ আৰু কি গাড়ী লৈ যাম, কেনেকৈ যাম, কাৰ লগত যাম সেইখিনি আগত দেখুৱাই থাকিম। আহক আমি এতিয়া যাওঁ আৰু okay, let's go. Caution, ferry. দাদা ফেৰি কেইটা বজাত যাব? So viewers, আমি আহি বগীবিল পালোহি। বগীবিল যিখন এতিয়া এখন দলং বনাই আছে, ব্ৰিজ এখন বনাই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত। আমি গৈ আছোঁ এখন ৰিচেণ্টলি অপেনিং হোৱা ব্ৰিজ চাবলৈ, ঢলা-শদিয়া, যিখন এখন লংগেষ্ট ৰিভাৰ ব্ৰিজ বুলি কোৱা হয়, 9 কিলোমিটাৰ্ছ। চ' এতিয়া বগীবিলৰ ঘাটত পালোহি। এনেকৈ ঘাটত আমি একচুৱেলি নামি আহিলোঁ ঘাটলৈ। ফাৰ্ষ্ট ফেৰীখন আছে 6:15, 6:15 ফেৰীখনকে টাৰ্গেট কৰি আহিছিলোঁ আৰু আমাৰ গাড়ীয়ে ফাৰ্ষ্টত লাগি আছে। ৰাস্তা ফ্ৰী আছিলে, আমি 4:45ত পাই গ'লোহি বগীবিল। ইমান বেছি টাইম নালাগিলে। মোৰ পিছফালে এটা ফেৰীখন ৰৈ আছে, ওপৰত আমি যাম। ইটো পাৰলৈ চাউথ বেংকলৈ যাম, নৰ্থ বেংকৰ পৰা। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমি যাম, খুব ভাল লাগিব। গতিকে নেক্সট আগে আগে দেখো হতে এতিয়া। আমি ফেৰীত উঠিলোঁ আৰু আমাৰ গাড়ী, মই যিখন প্ৰথমতে আপোনালোকক দেখুওৱা নাছিলে, বেলেন গাড়ীও উঠিলে। আৰু এতিয়া আপোনালোক এটা খুব ধুনীয়া দৃশ্য দেখুৱাম, ছানৰাইজ। এয়া মহাবাহু ব্ৰহ্মপুত্ৰত সূৰ্যোদয়ৰ দৃশ্য। আৰু এতিয়া আমি যাম ফেৰীত বহিবলৈ। আৰু মোৰ যিখিনি লগত আহিছে, মোৰ এজন ভিনদেউৰ পৰিয়াল আৰু লগত আৰু স্পেচিয়েল কোনোবা এগৰাকী আছে, আপোনালোকে গম পাব। মোৰ জেগা
here we are on the way to Dibrugarh from Bogibeel. হল বগীবিল ব্ৰিজখন যিখন নতুনকৈ বনাই আছে আৰু অতি সোনকালে মুকলি কৰাৰ কথা। এইখিনিতে আপোনালোকক ইনফৰ্মেশ্যনৰ কাৰণে এটা কথা জনাই থওঁ, যিখন গভমেণ্ট ফেৰী ফাৰ্ষ্ট ফেৰীখন যায় তাত প্ৰাইভেট গাড়ীবিলাকত 840 ৰুপিজ লয় 5 ছিটাৰ গাড়ীত আৰু 1100 ছামথিং ৰুপিজ লয় 7 ছিটাৰ গাড়ীত আৰু পাৰ হেড লয় 20 ৰুপিজকৈ ভাড়া আৰু প্ৰাইভেট যিবিলাক ফেৰী তাত 2000 ৰুপিজকৈ লয় গাড়ীত বুলি আমি গম পাইছিলোঁ। আমি এতিয়া সেই বগীবিলৰ যিটো চাউথ এণ্ড হয়, যিটো ডিব্ৰুগড়ৰ ঘাট, সেই ঘাটত আহি আমি পাইছোঁহি। চ' ভিউৱাৰ্ছ, আমি আহি ডিব্ৰুগড় পালোহি আৰু ডিব্ৰুগড়ত অকণমান চাই নাস্তা কৰিবৰ কাৰণে হোটেলত সোমালোঁ আৰু আমি গোটেইকেইজনে আহি পেলাই এতিয়া অলপ চাহ পুৰি চুৰি খাইছোঁ, খাই এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম। ডেটছ অল ফ্ৰম ডিব্ৰুগড়। আমি আহি আজি আমাৰ যি প্ৰথম গন্তব্যস্থান ধলা শদিয়া দলং ব্ৰহ্মপুত্ৰৰ ওপৰত, গতিকে তাত আহি আমি পালোহি আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ধলা শদিয়াৰ যিটো এণ্ট্ৰেঞ্চ। আমি শদিয়ালৈও এপাক যাম, শদিয়াৰ পৰা আহিমগৈ আৰু আপোনালোকে দলংখন দেখিবলৈ পাব, খুব ধুনীয়া দলং। মই দেখি আছোঁ, আপোনালোকক দেখাবলৈ অসুবিধা হ'ব। মোৰ লেফ্ট ছাইডত দেখিছোঁ দলংখন যিহেতু অলপ বেকা বেকিকৈ বনোৱা হৈছে। ভাৰতৰ সৰ্ববৃহৎ দলং, 9.15 কিলোমিটাৰ আৰু অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিবিদ্যাৰে এই দলংখন নিৰ্মাণ কৰা হৈছে। এয়া দেখিছে আৰু ফুৰিবলৈ বহুতখিনি মানুহ আহিছে। আৰু
চ' ভিউৱাৰ্ছ আমি আহি ঢলা-শদিয়া ব্ৰিজ পালোহি আৰু আপোনালোকে দেখিছে ব্ৰিজখন বহুত দীঘল এছিয়াৰ ছেকেণ্ড লংগেষ্ট আৰু ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ ঢলা-শদিয়া আৰু যিখন আমাৰ অসমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ব্ৰিজখনৰ নামাকৰণ কৰা হৈছে আৰু মই ভাবোঁ এই ব্ৰিজখন আমাৰ যি দুখন ৰাজ্যক একত্ৰিত কৰিছে অৰুণাচল আৰু অসম একত্ৰিত কৰাৰ এক প্ৰয়াসেই নহয় ঢলা-শদিয়া ব্ৰিজখন আমাৰ গৌৰৱো আৰু যিহেতু যোগাযোগৰ ক্ষেত্ৰখন যেতিয়া উন্নত হয় তেতিয়া দুখন ৰাজ্যৰ মাজত আমাৰ দেশৰ মাজত যেতিয়া কমিউনিকেশ্যন গেপটো নাইকিয়া হ'ব কমিউনিকেশ্যন যেতিয়া ভাল হ'ব ৰোড কমিউনিকেশ্যন বিশেষকৈ তেতিয়া মই ভাবোঁ আমাৰ ইণ্ডিয়াখন আৰু উন্নত হ'ব আৰু ঢলা-শদিয়া ব্ৰিজখন পৰ্যটনৰো এক কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু বহুতো টুৰিষ্ট আহে ভাৰতৰ বাহিৰৰো আহে গোটেই ভাৰতৰ আহে আৰু মই ভাবোঁ ঢলা-শদিয়া ব্ৰিজখনে অকল আমাৰ অসম আৰু অৰুণাচলৰে নহয় গোটেই ভাৰতবৰ্ষৰ সামগ্ৰিক যি অৰ্থনৈতিক আৰু সামাজিক অৱস্থা এই দুয়োটা দিশলৈকে এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি মই ভাবোঁ গতিকে আমি অকল ঢলা-শদিয়া ব্ৰিজখনেই নহয় ঢলা-শদিয়া ব্ৰিজৰ যি চৌপাশে থকা যি মনোৰম দৃশ্য আপোনালোকে মাজে মাজে দেখিছে মই দেখুৱাই আহিছোঁ সেইখিনিও চাই খুবেই আনন্দিত খুব ভাল পাইছোঁ আজি চাই আৰু ব্ৰহ্মপুত্ৰৰ যি লেতেৰা হোৱা পানী বুলি কৈছিলে ইয়াত কিন্তু সেই লেতেৰা পানী নাই খুব চাফা পানী আমি ব্ৰিজৰ পৰা নামি এতিয়া শদিয়া সোমালোঁ আৰু শদিয়া সোমাই ইয়াত দোকান পোহাৰ অলপ দেখিছোঁ গতিকে চাওঁ আহক আৰু বহুতখিনি হোটেলো আছে আৰু বেছিকৈ সতফুল নামটোৱে দেখিছোঁ সতফুল চৰাই ঘৰ নিৰামিষ সতফুল হোটেল তেনেকৈ দেখিছোঁ কাৰণ শদিয়ালৈ যামেই সতফুল খামেই এটা গানেই আছে তেনেকৈ গতিকে সতফুলটো দিবই সতফুল নামটো তেওঁলোকে ইউজ কৰিবই মই কৈছিলোঁ সতফুল নামটো খুব ব্যৱহাৰ কৰে সতফুল চৰাই ঘৰ এখন এখন হোটেল কমলা কোনে দিছে কিমানকৈ দিছা 50 টকা কেইটাত 50 টকা 5টাত 50 টকা কিবা এটা কমাই ল'বা 40 টকা কমলা লৈ ল'লোঁ এইটো কলৰ আখি কিমান কল ডৰ্জন 60 টকা Our balloon is there so let's go to the car